হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে চাগে ভালে আছে। মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আমি দুইজনে গৈ আছোঁ এজেগালৈ। ত' ক'ত গৈ আছোঁ, কি কৰিম, সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। ত' চাই থাকক ভিডিঅ'টো শেষলৈকে। ত' আমি আহি পাই গ'লোহি এয়া আমগুৰি লালিমচিঙা গাঁৱলৈ। মোৰ মাহী ছোৱালী বা ঘৰত আহিছোঁ। বেয়াহৰৰ পৰা ফাৰ্ষ্ট টাইম আহিছোঁ মানুহজনৰ লগত ফুৰিবলৈ। তো সেয়াই আৰু মই এতিয়া বৰ্তমান আছোঁ সিহঁতৰ ঘৰৰ পাছফালৰ বাৰীখনত। ত' বাৰীখনৰ পৰিৱেশটো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। এয়া বাহঁতৰ ঘৰ কোমোৰাৰ চালি এইটো এটা লাগি আছে, আৰু এইফালেও লাগি আছে কোমোৰা। এইজোপা হৈছে বগা মৰম লগা ফুল। আমাৰ এই চাইডে কথনা ফুল বুলি কয়। আপোনালোকৰ চাইডে কি ফুল বুলি কয় জনাবলৈ নাপাহৰিবচোন। মোৰ বৰ ভাল লাগে এই ফুলজোপা, বগা বগা। আৰু এয়া দেখিছেনে, চাৰিওফালে চালে বাৰীখনত অকল সাঁচি গছ দেখিব। সাঁচি গছৰ বাহিৰে বেলেগ গছ একদম কম দেখিব। এয়া এই গছবোৰ সাধাৰণ গছৰ নিচিনা নহয়, ইয়াৰ বহুত মূল্য আছে। আৰু এয়া বোলে কাঠো ফালি ফালি থৈছে। এয়া আম কাঠ চাগে, মই ইমান ভালকৈ নাজানো। এই গছবোৰৰ এটা পোকে খায়। এই পোকটো যিমানেই খাব সিমানেই তাৰ গছজোপাৰ মূল্য বৃদ্ধি বেছি হয়। এইবোৰ গছ দেখিছেনে? এয়া এইফালে আমাৰ জোৱাই পোৱালিটোৱে কাম কৰি আছে। ভণ্টিহেঁতিও আহি আছে মানে সিহঁতৰ ঘৰত। তো এয়া বা, এয়া ভিনদেউ, এফালে জোৱাই, ভনী জোৱাই, চব মাহী ছোৱালীয়ে দেই। মাহী ছোৱালী, বা আৰু ভিনদেউ। এয়া ভাতো আহিলে, ভাতো খাই লওঁ তেন্তে ভাতকেইটা। এইফালে আইতাও খাই আছে আমাৰ লগতে, এইফালে মানুহজনো খাই আছে। ময়ো তেন্তে ধৰোঁ আৰু এইবোৰ আইটেম ঢেৰ বনালে, কি বনাইছে নাজানো আৰু। তো অলপকৈ দেখাই দিছোঁ। এয়া বলক তেন্তে ভাতকেইটা খাই লওঁ, ঘৰলৈও যাবলৈ দেৰি হ'ব ন। চ' খাই লওঁ বলক তেন্তে। এয়া আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পোৱা হয়। ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। ধন্যবাদ। জয় আই অসম।